লাভ ষ্টৰী শুনিবলৈ এই পেজটো সাবস্ক্ৰাইব কৰক আৰু নটিফিকেশনৰ বাবে বেল আইকনটো প্ৰেছ কৰক wid Love Story RJ Pahir hoite Super Hits 93.5 Red FM-ত সময় হৈ গ'ল উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী আৰু এটা নতুন লাভ ষ্টৰী লৈ মই পাহি আকৌ এবাৰ আপোনাৰ কাষ চাপিলোহি আশা কৰোঁ আপুনি ভালে আছে গতিকে আহক প্ৰেমৰ যাত্ৰাৰ আৰম্ভণি কৰোঁ এখন নতুন চিঠিৰ সৈতে চিঠিখন পঠিয়াইছে পম্পী দাসে ডিব্ৰুগড়ৰ পৰা তেওঁ নিজৰ ষ্টৰীটিৰ নাম দিছে ফাৰ্ষ্ট লাভ নেভাৰ ডাইজ গতিকে আহক শুনো পম্পীৰ ষ্টৰী Hi Pahiba, আশা কৰোঁ আপুনি ভালে আছে and wish you a happy married life Pahiba. May God bless your life as beautiful as this day and you both enjoy every day of your journey ahead by sharing your love with one another. Once again, happy married life. Pahiba, আপোনাৰ love story বোৰ শুনি বহুত ভাল লাগে and mostly your voice. বহুত আগৰ পৰাই মই মোৰ love story আপোনাৰ লগত share কৰিম বুলি ভাবি আছিলোঁ. But যেনেদৰে শ্বেয়াৰ কৰিম বুলি ভাবিছিলোঁ এতিয়া হয়তো একেবাৰে অপজিট হ'ল মোৰ নাম পম্পী দাস মোৰ ঘৰ খদিয়াত বৰ্তমান মই DHSK কলেজত BA 5th সেমিষ্টাৰত পঢ়ি আছোঁ হয়তো মোৰ লিখাবোৰ ভুল হ'ব পাৰে তথাপিও আপুনি মোৰ লাভ ষ্টৰী শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ 2016ৰ কথা যেতিয়া মই HS ফাৰ্ষ্ট ইয়াৰত আছিলোঁ মই ছ'চিয়েল মিডিয়াত ইমান এক্টিভ নাছিলোঁ কলেজত এজন ল'ৰা মোৰ ক্ৰাশ আছিলে আৰু খুব কম টাইমৰ ভিতৰতেই ৰিলেশ্যনশ্বিপতো আহিছিলোঁ বাট ছাডেনলি আমাৰ ব্ৰেকআপো হ'ল পাহিবা আৰু ৰিলেশ্যনৰ লগত ফ্ৰেণ্ডশ্বিপো হেৰালোঁ কলেজত গৈ ফাৰ্ষ্ট টাইম ৰিলেশ্যনশ্বিপত আহিছিলোঁ বাট সেয়া চাগে লাগত নাছিলে চ' মাইণ্ডটো অলপ ডাইভাৰ্ট কৰিবলৈ মই ফেচবুক হোৱাটছএপ এইবোৰত বেছিভাগে অনলাইন থকা হ'লোঁ ঠিক 1 month মান পাছত এদিন ফেচবুকত মোলে এটা মেছেজ আহিছিল মই তেওঁৰ মেছেজটো পাই ডাইৰেক্টলি তেওঁৰ প্ৰফাইল চালোঁ কিন্তু তেওঁ মোৰ ফ্ৰেণ্ড লিষ্টত কেতিয়াৰ পৰা আছিলে মই নাজানো মেছেজটো পাই মই তেওঁক ৰিপ্লাই দিলোঁ তেওঁৰ নাম নীল তেওঁৰ ঘৰ যোৰহাটত আমি দুয়োজনে সেইদিনা মেছেজতে কথা পাতি চিনাকি হ'লোঁ গম পালোঁ যে তেওঁ কমাৰ্চ কলেজত BCom 3rd সেমিষ্টাৰত পঢ়ি আছে দুদিনমান আমি মেছেঞ্জাৰতে কথা পাতিলোঁ তেনেকৈ কথা পাতি থাকোঁতে এদিন তেওঁ মোৰ পৰা ফোন নম্বৰটো বিচাৰিলে ময়ো একো নভবাকৈ তেওঁক ফোন নম্বৰটো দি দিলোঁ ফোন নম্বৰটো পাই তেওঁ মোক লগালগ কল কৰিলে আৰু আমি অলপ দেৰি কথা পাতিলোঁ তাৰপিছত আকৌ আমি মেছেজতে কথা পতা ষ্টাৰ্ট কৰিলোঁ আমি বেছিভাগ হোৱাটছএপত মেছেজ কৰিছিলোঁ তাৰ লগত কথা পাতি কিবা এটা ভাল লাগিছিল বহুত জলদি আমি ফ্ৰী হৈ গৈছিলোঁ চ' আজি আমি শুনি গৈ থাকিম পম্পীৰ ষ্টৰী ফাৰ্ষ্ট লাভ নেভাৰ ডাইজ 93.5 Red FM बजाते रहो Red FM Love Story RJ Pahir hoite Super Hits 93.5 Red FM ot মই আপোনাৰ খুদে পাহি and welcome back to weekend special show Red FM Love Story আজি শুনি আছো পম্পী দাসৰ ষ্টৰী ফাৰ্ষ্ট লাভ নেভাৰ ডাইজ আগলে তেওঁ লিখিছে তাৰ লগত কথা পাতি এনেকুৱা লাগিছিল যেন সি মোৰ আগৰ পৰাই চিনাকি আমি লগ পোৱা নাছিলোঁ যদিও ফোনত কথা পাতি ভিডিঅ' কল কৰা এইবোৰ মাজে মাজে হৈছিলে আমি ভালদৰে ভাল লগৰ হৈ পৰিছিলোঁ সেইদিনা 10th নৱেম্বৰ আছিলে আমি মেছেজতে কথা পাতি আছিলোঁ আৰু সি মোক ইনডাইৰেক্টলি প্ৰপ'জ কৰিছিলে কৈছিলে যে তোমাক মোৰ ভাল লাগিছে যদি বেয়া নোপোৱা মোৰ লগত ৰিলেশ্যনশ্বিপত আহিবা নেকি এনেকে বুলি সি মোক কোৱাত মই তাক কি ৰিপ্লাই দিম ভাবি পোৱা নাছিলোঁ তাৰ লগত কথা পাতি ভাল লাগিছিল বহুত কিন্তু মই ৰিলেশ্যনশ্বিপৰ কথা অলপো ভবা নাছিলোঁ তাক মই কৈছিলোঁ যে আমি ৰিলেশ্যনত আহিলেও বেছি কথা পাতিব নোৱাৰিম কাৰণ মই হোষ্টেলতহে থাকিছিলোঁ সিও কৈছিলে যে যেতিয়াই ফ্ৰী হোৱা তেতিয়াই ফোন কৰিবা আৰু দুদিনৰ পাছতেই মই তাক একচেপ্ট কৰিছিলোঁ পাহিবা নেজানো তেতিয়া কি হৈছিল হয়তো ভাল পাই পেলাইছিলোঁ লাহে লাহে তাক আমি ইজনে সিজনৰ লগৰ দৰে টয় টয় বুলি সম্বোধন কৰিব ধৰিলোঁ বহুত বেছিয়ে ফ্ৰী হৈ গ'লোঁ তাৰ লগত এনেদৰে আমি ভিডিঅ' কল মেছেজত ফোনত কথা পাতি পাতিয়ে 1 year পাৰ কৰিলোঁ কেনেকৈনো পাৰ কৰিলোঁ গমেই নাপালোঁ চ' পম্পী আৰু নীল এটা ৰিলেশ্যনশ্বিপতো সোমাই পৰিলে
আৰু তেওঁলোকে 1 year ৰিলেশ্যনশ্বিপ কমপ্লিটো কৰিলে কিন্তু ইজনে সিজনক এতিয়ালৈকে লগ পোৱা নাই কেৱল ভিডিঅ' কল মেছেজৰ জৰিয়তেহে কথা বতৰা চলিছে সাগলে কি হয় জানিবলৈ অকমান অপেক্ষা কৰক N93.5 Red FM বজাতে ৰহো Red FM Love Story RJ Pahir hoite Super Hits 93.5 Red FM ত মই আপোনাৰ সৈতে পাহি আৰু আপুনি শুনি আছে উইকেন স্পেচিয়েল শ্ব Red FM Love Story আজি শুনি আছো পম্পিৰ ষ্টৰী ফাৰ্ষ্ট লাভ নেভাৰ ডাইজ আগলৈ তেওঁ লিখিছে 1 year পাছত হি মোক ফাৰ্ষ্ট লগ কৰিব আহিছিলে তাৰ ডিব্ৰুগড়ৰ সাইডত কোনো ফ্ৰেণ্ড নাছিলে আৰু কোনো ৰিলেটিভো নাছিলে সেইবাবে আহিম বুলি আহিব পৰা নাছিলে সি তাৰ দাদা এজনৰ লগত আহিছিল আমি ফোনত ইমানকৈ কথা পাতিছিলো যদিও ফাৰ্ষ্ট লগ পাই বহুত লাজ আৰু ভয় লাগিছিল মোৰ লগত মোৰ বেষ্ট ফ্ৰেণ্ড আৰু এজনী ক্লাছমেট আছিল হয়তো হিহতবোৰ থকা বাবেও মোৰ অলপ বেছি লাজ লাগিছিল সেদিনা মোৰ লাইফৰ বেষ্ট দিন আছিল বুলি মই ভাবো পাহিবা তাক লগ পাই এনেকুৱা লাগিছিল যেন মই সদায় লগ পাই থাকো তাক সঁচাকৈ বহুত মৰম লগা হয় হি পাহিবা তেনেকৈ সেদিনা লগ কৰি হি আৰু তাৰ দাদাজনে তিনসুকিয়াত তেওঁলোকৰ কোনোবা চিনাকি এজনৰ ঘৰত থাকি গ'ল আকৌ ঘৰলৈ উভতি যাওঁতে মোক লগ কৰি গৈছিল তেনেকৈ হাঁহি ধেমালিৰ মাজেৰে দিনবোৰ পাৰ হৈছিল আমাৰ কেতিয়াবা আমাৰ কাজিয়াও হৈছিল কিন্তু বহুত সোনকালে আমি দুইজনে সৰি বুলিও কওঁ আকৌ আগৰ দৰে হৈ যাওঁ আমাৰ মাজত বহুত বিশ্বাস আছিল হি মোক কেতিয়াও ডাউট কৰা নাছিল আৰু ময়ো নকৰো মই নীলৰ কথা মোৰ মাকো কৈছিলো মই মোৰ মাৰ লগত সকলোবোৰ কথা শ্বেয়াৰ কৰো হয়তো মই তাক গোটেই জীৱনৰ কাৰণে বিচাৰিছিলো পাহিবা তাক মই মোৰ মাৰ লগত কথা পতাইও দিছিলো মায়ে মোক কৈছিলে যে বামুণ লৰা হয় আমাৰ কাষ্টৰ ছোৱালী ঘপককৈ একসেপ্ট নকৰে কথাটো শুনি মই অলপ ভাবিলো আৰু মই নীলক কথাটো সুধিলো তেতিয়া হি কৈছিল যে হিহঁতৰ ফ্যামিলি তেনেকৈ বহুতে বিয়া কৰাইছিল আৰু কৈছিল যে তাৰ ভাল জব এটা হলে হি যেনেকৈ ছোৱালীয়ে নাচাওক কিয় ঘৰত একসেপ্ট কৰিবই মোৰ বিশ্বাস আছিল যে হিও মোক বহুত ভাল পায় আমি এজনে সিজনক বহুত ভাল পাইছিলো পাহিবা তাৰ কথা নকওঁ বাট মই বহুত বেছি ভাল পাই পেলাইছিলো তাক যেনেকৈ নহওক হিয়ে মোক লগ কৰিবলৈ আহে আমাৰ ৰিলেশ্যনশ্বিপে 2 years কমপ্লিট কৰিলে আমি হয়তো বেছিকৈ লগ নাপাওঁ কিন্তু ইজনে সিজনক বহুত বিলিভ কৰো মোৰ মাও তাক একসেপ্ট কৰিছিল সো পম্পিয়ে নীলৰ ৰিলেশ্যনৰ কথা ঘৰতো ক'লে বিকজ शी वाज very very serious with this guy আৰু পম্পিৰ মাকে এটা কথা হোৰাই দিছে about caste problem সো এতিয়া আগলৈ কি হয় জানিবলৈ অকমান অপেক্ষা কৰক N93.5 Red FM বজাতে ৰহো Red FM Love Story RJ Pahir hoite Super Hits 93.5 Red FM ত মই আপোনাৰ খুদে পাহি and welcome back to weekend special show Red FM Love Story আজি শুনি আছো পম্পিৰ ষ্টৰী First Love Never Dies আগলৈ লিখিছে এদিন হঠাৎ কি হ'ল নাজানো পাহিবা 2019 এপ্ৰিল মাহৰ কথা দুদিনমান হি মোক ফোন নকৰা হৈছিল আৰু মেছেজো ভালকৈ নকৰে ময়ো তাক মেছেজ কৰিলে ৰিপ্লাই কৰা নাছিলে ভালকৈ 4th এপ্ৰিল মই তেতিয়া ক্লাছত আছিলোঁ আমাৰ ক্লাছত বহুত ষ্টুডেণ্ট মেমে কিবা বুজাই থাকিলেও পাছফালে বহিলে একো বুজি পোৱা নাযায় আৰু আমনি লাগে বাবে কেতিয়াবা মোবাইলটোকে উলিয়াই গেম খেলোঁ আৰু সেইদিনাও সেইটোকে কৰিছিলোঁ আৰু তেতিয়াই মই তাৰ মেছেজ এটা পালোঁ সি মোক কৈছিলে যে আমাৰ ৰিলেশ্যনশ্বিপটো চাগে আৰু আগ নাবাঢ়ে মোৰ এনেকুৱা লাগিছিল মই একো ক'ব পৰা নাই পাহিবা মোৰ হাতখনেই কাম কৰা নাছিল এনেকুৱা লাগিছে তথাপিও মই ভাবিছিলোঁ সি মোক কেতিয়াও এৰিব নোৱাৰে ক্লাছ কৰি লগ ৰুম গৈ মই তাক ফোন কৰিলোঁ আৰু কথাবোৰ ভালকৈ সোধাত সি ক'লে আৰে মই হেল্পলেছ না মই কি ক'ম মই যিমানখিনি বুজাবলৈ আছিলে ঘৰত বুজালোঁ যিমান চিঞৰবাখৰ কৰিবলৈ আছিলে কৰিলোঁ মাৰি পেলাবতো নোৱাৰোঁ ন এতিয়া মই কি তুমিতো নিজে কৈছিলা ন যে কৈছিলোঁ সেইটো মোৰ বিবেচনা মোৰ বিচাৰ এতিয়া ঘৰৰ এগেইনষ্টত মই ইমানখিনি কেনেকৈ যাওঁ কাইলৈ তোমাক বিয়া পাতি যে সংসাৰখন দুখৰ হয় তেতিয়াহ'লে কিবা লাভ আছে আমাৰ মাজত কিনো ক'ম আৰু মই এতিয়া মই একো মিলাব নোৱাৰিলোঁ মই একো কৰিবই পৰা নাই চ' তুমি এইটো কৈছা যে ইয়াতে সম্পৰ্ক শেষ নহ'লে দুইটা কষ্ট পাই থাকিম দুইটা জেগাত থাকি
এতিয়াতো আমি পঢ়িহে আছো আমিতো চাকৰিও কৰা নাই আমাৰতো কিমান আমি এনেকে গৈ থাকিলে এনেকে চলি থাকিব এটা সময়ত দুখ পাম সোনকালে শেষ কৰি দিব লাগে নহলে বেছি দিন হলে সহ্য কৰিব নোৱাৰিম দুইটাই সোনকালে শেষ কৰি দিব লাগে কিন্তু মই বেছি কথা এটা পাতিব নোৱাৰো মই তোমাকে ভাল পাই থাকো মই থওঁ আৰু আই লাভ ইউ মইনো আৰু কি কম পাহিবা ফোনটো থোৱাৰ টাইমত সি মোক লাভ ইউ বুলি কৈছিলে আৰু সেইদিনাই আমাৰ লাষ্ট কল আছিলে চ' যিজন ল'ৰাই ৰিলেশ্যনশ্বিপত সোমোৱাৰ পিছত যেতিয়া ছোৱালীজনীয়ে এশ্বুৰেঞ্চ বিচাৰিছিলে এবাউট কাষ্ট তেতিয়া সি এইটো কথা কৈছিলে যে এভৰিথিং কেন বি টেকেন কেয়াৰ অফ তেওঁ এশ্বুৰেঞ্চটো দিছিলে আৰু সেইকাৰণে ছোৱালীজনী আগবাঢ়িলে এতিয়া যেতিয়া 2 years কমপ্লিট হৈ গ'ল এতিয়া ল'ৰাজনে ডিচাইড কৰিছে বা ৰিয়েলাইজ কৰিছে যে তেওঁলোকৰ ফেমিলিত একচেপ্ট নকৰে এইটো কেনেকুৱা ধৰণৰ কথা ৱেল যদি আপুনি জানে যে আপোনাৰ ফেমিলিত একচেপ্ট নকৰে তেতিয়াহ'লে আপুনি সেই এশ্বুৰেঞ্চটো সেই ছোৱালীজনীক কিয় দিলে যদি আপুনি ষ্টেণ্ড ল'ব নোৱাৰে তেতিয়াহ'লে আপুনি এশ্বুৰেঞ্চটো কিয় দিলে আৰু এতিয়া যদি আপুনি ষ্টেণ্ড ল'ব নোৱাৰে আপুনি ছোৱালীজনীক কৈছে লেটছ ব্ৰেক আপ আই মিন ইজ দিছ ফান ফৰ ইউ ষ্ট্ৰেঞ্জ 93.5 Red FM बजाते रहो Red FM Love Story RJ Pahir होइदे सुपर हिट्स 93.5 Red FM od mozabune khode pahi aru apuni khuni ase weekend special show Red FM Love Story aji khuni aso Pompir story First Love Never Dies agole teo likhise hi muk koisile pasot ako phone korim boli kintu hi edino phone no korile ফেসবুকত হোয়াটসঅ্যাপত ইনষ্টাগ্ৰামতো সকলোতে ব্লক বাট ফোন নম্বৰটো ব্লক কৰা নাছিলে কিন্তু মই যিমানেই ফোন নকৰো কিয় সি ৰিচিভ নকৰে মাজে মাজে হোয়াটসঅ্যাপত ব্লক খুলে কিন্তু আকৌ ব্লক কৰি দিয়ে মেছেজ দিলেও ভালকৈ ৰিপ্লাই নিদিয়ে সঁচাকৈ আচৰিত পাহিবা সি কেনেকৈ ইমান চেঞ্জ হৈ যাব পাৰে যেটো লৰাই মোক নেপালে থাকিব নোৱাৰো বুলি কৈছিলে আজি সিয়ে মোৰ পৰা পলাই ফুৰিছিল মই তাক মেছেজ কৰিলে ডিস্টার্ব কৰি নাথাকিবি বুলি কয় বহুত দুখ লাগিছিল নাজানো সি মোক কিয় ইমান ইগনোৰ কৰিব ধৰিলে মোৰ কি ভুল আছিল যদি ভুলটো মোক এবাৰো কৈ দিলে হয় তেনেকৈ সদায় মিছ কৰো মই তাক ৰাতি বহুত বেছি মনত পৰে তালৈ আজিও মিছ কৰো তাক মই সঁচাকৈ তাক মোৰ মনৰ পৰা বিচাৰিছিলো গোটেই জীৱনৰ কাৰণে কিন্তু হঠাৎ সি কেনেকৈ চেঞ্জ হৈ গ'ল গমেই নাপালো মাজে মাজে হোয়াটসঅ্যাপত তাৰ ডিপিখন দেখিলে ব্লক খুলিছে বুলি গম পাওঁ তেতিয়া মনটো অলপ ভাল লাগে মেছেজও কৰো আৰু অচিনাকিৰ দৰে সি মোক ৰিপ্লাই কৰে মেছেজত যি খুধু তাৰে ৰিপ্লাই কৰে ভাল বেয়া এইখিনিয়ে কৰি থৈ দিয়ে ভয় লাগে আকৌ সি যদি মোক ব্লকে কৰি দিয়ে পম্পি যেতিয়া তোমাক সি কৈছে যে আতৰি যোৱা মোৰ লাইফৰ পৰা তোমাক আৰু মই মোৰ লাইফত নাৰাখো মই তোমাক বিয়া নাপাতো বা তোমাক মই মোৰ কৰিব নোৱাৰো মই তোমাৰ কাৰণে ষ্টেণ্ড ল'ব নোৱাৰো মুঠতে তোমাক হি খেদি দিছে তাৰ পিছত তুমি আকৌ হেতু ৰাস্তালৈ কেলে গৈ আছা এই বস্তুটোৱে মই সদায় সবকে বুজাবলৈ চেষ্টা কৰো যেতিয়া মানুহজনে তোমাক সেই জেগাটোৰ পৰা আতৰাই দিয়ে বা যাবলৈ দিয়ে বা গুছি যোৱা বুলি কয় তাৰ পিছত বাৰে বাৰে আপুনি সেই জেগাটোলৈ আহি নিজৰ সন্মানটো কেলে নাইকিয়া কৰে এটা সময়ত সেই মানুহজনেও আপোনাৰ প্ৰতি যিখিনি ভাল ভাবু আছে ধৰক সেইখিনিও নোহোৱা হৈ অতিষ্ঠ হৈ আপোনাৰ বিষয়ে বেয়া কোৱা ষ্টাৰ্ট কৰিব গতিকে কেতিয়াও আপুনি সেই জেগাটোলৈ দুনাই নেযাব যেটো জেগাত আপোনাৰ একেবাৰে ইম্পৰ্টেন্স নোহোৱা কৰি পেলাইছে আপুনি এবাৰ ট্ৰাই কৰক দুবাৰ কৰক তিনিবাৰ কৰক আপোনাৰ নিজৰ স্যাটিসফ্যাকশনৰ বাবে তাৰ পিছতো যদি আপোনাক সেই মানুহজনে একচেপ্ট কৰা নাই বা সেই মানুহজনী একচেপ্ট কৰা নাই আকৌ আপুনি যাবনে আপোনাৰো হয়তো অকমান হলেও সন্মান বা ভালপোৱা আছে নিজৰ প্ৰতি হয়নে যদি আপুনি নিজক একেবাৰে ভাল নাপায় আপুনি নিজৰ প্ৰতি একেবাৰে সন্মান ৰাখা নাই তেতিয়াহলে গৈ থাকক আপোনাক সন্মান নকৰিব তেওঁ অসন্মান কৰিয়ে থাকিব আপোনাক তেওঁ বেয়াকৈ কৈয়ে থাকিব আৰু যদি আপুনি হেবলা শুনি ভাল পায় বা আপোনাৰ ভাল লাগে বা আপোনাৰ গাতে নালাগে তেতিয়াহলে আপুনি গৈ থাকক মোৰ কবলগীয়া একো নাই কিন্তু যদি আপুনি নিজকে অলপ হলেও ভাল পায় যদি আপোনাৰ সন্মান আপুনি আপোনাৰ পৰিয়ালৰ সন্মান আপুনি নিজৰ তাত ৰাখিছে তেতিয়াহলে হেতু জেগালৈ বাৰে বাৰে আপুনি গৈ নাথাকিব আৰু সেই কথাটোৱে মই পম্পিকো ক'ব বিচাৰিম সো আগুৱাই গৈ থাকিম আজি ষ্টৰী হৈতে এণ্ড 93.5 Red FM বজাতে ৰহো Red FM Love Story RJ Pahir hoide Super Hits 93.5 Red FM on Mosabna khode Pahir apuni khuni ase weekend special show Red FM Love Story aji khuni aso ami Pompi Daso story First Love Never Dies agole ta likhise
আমাৰ ব্ৰেকআপ হোৱাৰ 3 মাহমান পাছৰ কথা মই আৰু মোৰ বেষ্ট ফ্ৰেণ্ড মানে বিশাখা আমি দুয়ো বজাৰ গৈ হোষ্টেল উভতিবলৈ লৈছিলোঁ ঠিক সেইটো টাইমতে মোলে এটা আননোন নম্বৰৰ পৰা ফোন আহিলে প্ৰথমবাৰ উঠাব নোৱাৰিলোঁ ছেকেণ্ড টাইমত ৰিচিভ কৰিলোঁ তেতিয়া মোক আমাৰ মাৰ বয়সৰে মানুহ এগৰাকীয়ে সুধিছিল যে মই নীলক চিনি পাওঁ নেকি মই তেওঁক ওলোটাই সুধিলোঁ ক'ৰ ল'ৰা আৰু মানুহজনীয়ে যেতিয়া যোৰহাট বুলি ক'লে মই শ্বক হৈ গ'লোঁ ভয় খাইছিলোঁ কেনেবাকৈ সিহঁতৰ ঘৰৰ পৰা ফোন কৰা বুলি ভাবি ফোনটো কাটি দিলোঁ আকৌ এবাৰ কল কৰিছিল তেতিয়া মই কলটো ৰিচিভ কৰিলোঁ আৰু মোক ক'লে যে সি মোৰ ছোৱালীজনীৰ লগতো ৰিলেশ্যনত আছিলে লোৱাচোন মোৰ ছোৱালীজনীৰ লগত কথা পাতা এনেকৈ বুলি কৈ ফোনটো তাইক দিলে তেতিয়া মই কি ক'ম কি নকম লাগিছিল কিন্তু তাই মোক ভালকৈ চিনি পায় আৰু তাই ভাবিছিলে যে মই নীলৰ এক্স গাৰ্লফ্ৰেণ্ড আৰু মই গম পালোঁ যে তাই মোতকৈ ডাঙৰ হয় হোষ্টেল অহাৰ খৰধৰ হোৱাৰ বাবে মই তাইক ৰুমত গৈ ফোন কৰিম বুলি ক'লোঁ চ' এটা ফোন আহিলে আৰু যিজনী ছোৱালীয়ে ফোন কৰিছে সেই ছোৱালীজনী পম্পিক নীলৰ এক্স গাৰ্লফ্ৰেণ্ড বুলিয়ে ফোন কৰিছে বাট কথাটো কি সেইটো আমি গম পাম যেতিয়া আগুৱাই গৈ থাকিম চিঠিখনৰ জৰিয়তে 93.5 ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী আৰজে পাহিৰ সৈতে সুপাৰহিটছ 93.5 ৰেড FM ত মঞ্চ আপোনাৰ সৈতে পাহি আৰু আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী আজি শুনি আছোঁ পম্পিৰ লাভ ষ্টৰী ফাৰ্ষ্ট লাভ নেভাৰ ডাইজ আগলৈ তেওঁ লিখিছে মই হোষ্টেল গৈ লগালগ তাইক ফোন কৰিলোঁ আৰু নীলৰ কথা বহুত শুনিলোঁ গম পালোঁ যে মোৰ লগত ব্ৰেকআপ হোৱাৰ 2 মাহমান আগৰ পৰাই সিহঁত দুটা ৰিলেশ্যনত আছিলে আৰু সিহঁতৰ ব্ৰেকআপ হোৱাৰ পাছত তাই মোক ফোন কৰিছোঁ বুলি ক'লে মই তাইৰ কথাবোৰ শুনি ঘপককৈ মানি ল'ব পৰা নাছিলোঁ মোৰ কথাও নীলে বহুত বেয়াকৈ কৈছে তাইৰ আগত পাছত তাই সিহঁতৰ একেলগে মৰা ফটোবোৰ মোলৈ পঠিয়ালে সিহঁতৰ মেছেজবোৰৰ স্ক্ৰীনশ্বটো পঠিয়ালে আৰু তেতিয়া মই বিশ্বাস কৰিলোঁ তাই মোতকৈ ডাঙৰ আছিলে নীলতকৈও ডাঙৰ আছিলে সেইবাবে মই তাইক বা বুলিয়ে মাতিছিলোঁ আৰু তাই কোৱা সকলোবোৰ কথা সঁচা আছিলে তাই ছোৱালীজনী বহুত ভাল আচলতে নীলে চাগে মোক আগতেই এৰিছিলে কিন্তু মোক কোৱাহে নাছিলে আমাৰ ব্ৰেকআপ হৈছিল যদিও সি মোক হোৱাটছএপত মাজে মাজে আনব্লক কৰি থৈছিলে সেইদিনা দেখিলোঁ সি মোক আনব্লক কৰি থৈছে আৰু তেতিয়া মই তাক তাইৰ কথা সুধিলোঁ আৰু সি কথাবোৰ একচেপ্টো কৰিলে সি কৈছিলে যে ঘৰৰ পৰা বেলেগ কাষ্টৰ ছোৱালী বিয়া পাতিব নিদিয়ে বাবে নিজৰ কাষ্টৰ ছোৱালী এজনীয়ে পচন্দ কৰিলে কিন্তু তাই যিহেতু 2 বছৰ ডাঙৰ আছিলে সেইকাৰণে সি এৰি দিলে তাক মই সিহঁতৰ ফটোবোৰ সেন্ড কৰিছিলোঁ আৰু ফটোবোৰ পাই সি মোক লগালগ ব্লক কৰি দিলে তেতিয়াৰ পৰা আজিলৈকে তাৰ খবৰ নাপাওঁ চ' পম্পি তুমি আকৌ নিজৰ সেল্ফ ৰেসপেক্ট নোহোৱা কৰিলা তুমি গমেই পালা গোটেইখিনি তুমি প্ৰুভো পালা তাৰ পিছতো তুমি নীলক মেছেজ কৰিলা ঠিক আছে মেছেজ কৰিলা বাৰু নীলে একেবাৰে একো গিল্টি ফিল নকৰাকৈ তোমাৰ আগত একচেপ্টো কৰিছে যে সি সেইজনী ছোৱালীক ভাল পাইছিলে সি এক্সকিউজো দিলে যে 2 বছৰ ডাঙৰ কাৰণে সি ব্ৰেকআপো কৰিলে তাৰপিছত আকৌ তুমি ফটোজবোৰ সেন্ড কৰিছা মানে তুমি আৰু নিজকে কিমান তল পেলাবা অলৰেডি সি তোমাক তল পেলায়ে দিছে অলৰেডি সি ধৰিয়ে লৈছে যে তোমালোক দুয়োজনী ছোৱালীৰ কথাই কৈছোঁ তুমি আৰু সেই ছোৱালীজনী তাৰ আগত একোৱে নহয় হি হেড হিজ ফান এণ্ড দেন হি লেফ্ট তাৰ যিখিনি কৰিবলগীয়া আছিল ইমোশ্যনছৰ লগত খেলিবলগীয়া আছিল সি খেলিলে দিছ ইজ লাইক এ ট্ৰায়েল এণ্ড এৰাৰ মেথড মানে গেমটো যদি ভাল লাগিছে অকণমান খেলি চাওঁ বৰ লাগিছে এইটো নতুন গেম খেলোঁ চ' পুৰণি গেমটোক ডাম্প কৰি দিলে চ' তেনেকুৱা এটা বিহেভিয়াৰ যদি লৈছে তাৰপিছতো তুমি আকৌ কেলে এপ্ৰ'চ কৰিছা সেই মানুহজনক এনিৱে আগুৱাই গৈ থাকিম আৰু কিছু কথা লিখিছে চিঠিখনত N93.5 ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী আৰজে পাহিৰ সৈতে সুপাৰহিটছ 93.5 ৰেড FM ত মঞ্চ আপোনাৰ সৈতে পাহি আৰু আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী আজি শুনি আছোঁ পম্পিৰ ষ্টৰী ফাৰ্ষ্ট লাভ নেভাৰ ডাইজ আগলৈ তেওঁ লিখিছে মাজতে মই নিউ নম্বৰ উলিয়াওঁতে ফোন কৰিছিলোঁ তাক অলপ দেৰি কথাও পাতিলোঁ ভাল বেয়া তাৰ পাছত তাক কোনোবাই মাতিছে বুলি কৈ মোক ফোনটো কাটি দিবলৈ ক'লে আৰু তাৰ পাছৰ পৰা একো খবৰ নাপাওঁ সি চাগে ভয় খাইছিলে ফটোবোৰ সেন্ড কৰাৰ কাৰণে কিন্তু মই তাক অলপো বেয়াকৈ কোৱা নাছিলোঁ খং উঠিছিল বহুত তাৰ ওপৰত কিন্তু একো বেয়াকৈ কোৱা নাছিলোঁ এনেকুৱা লাগিছিল মই যেন তাক যোৰহাটত গৈ লগ কৰি আহোঁ কিন্তু বহুত কথা ভাবিলোঁ
যদি মই তাক পোৱাৰ কপালেই নাথাকে সেয়া মই নিজে জোৰ কৰি ল'ব নোৱাৰোঁ আজিও তালৈ বহুত মনত পৰে এক হোৱাৰ আশাটো আৰু কেতিয়াও নাই কৰা কিন্তু এজন বন্ধুৰ দৰে যদি খবৰ ল'ব পাৰা হ'লে সেইটো ভাল লাগিল হয় সি এতিয়া য'তেই আছে যেনেকৈ আছে ভালকৈ থাকক বুলি আশা থাকিল আৰু যাতে কেতিয়াও কাৰো ফিলিংছৰ লগত এনেকুৱা নকৰে পাহিবা আপোনাৰ যুগেৰে মই তাক এটা সৰু লাইন ক'ব বিচাৰোঁ নীল সদায় ভালকৈ থাকিবি নাজানো মই কি ভুল কৰিলোঁ যাৰ বাবে তই মোৰ লগত এনেকুৱা কৰিলি কিন্তু মই আজিও তোক বহুত মিছ কৰোঁ আশা কৰোঁ এদিন চাগে নেদেখাজনে আমাৰ দুইটাক লগ পোৱাব তোক এবাৰ দেখা পালেও মই বহুত সুখী হ'ম তই চাগে মোৰ ফাৰ্ষ্ট লাভ আছিলি যাক মই নিজতকৈও বেছি ভাল পাইছিলোঁ থেংক ইউ ছ' মাছ পাহিবা মোৰ চাগে লিখাত বহুত দীঘল হৈ গ'ল ভুলো হৈছে তাৰ বাবে ক্ষমা কৰিব মোৰ লাভ ষ্টৰী আপুনি শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ পাহিবা এণ্ড ওৱান্স এগেইন থেংক ইউ ছ' মাছ আপোনালৈ বহুত বহুত মৰম থাকিল আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ থেংক ইউ ফ্ৰম পম্পী দাস ৱেল পম্পী মই আৰু কি ক'ম তোমাক মই বুজি পোৱা নাই আৰু যিজন ল'ৰাই তোমাৰ লগত নহয় আন এজনী ছোৱালীৰ লগতো খেলিলে হয়তো আৰু কিমানৰ লগত খেলি আছে সেইটোও নাজানো সেই ল'ৰাজনৰ লগত তুমি ফ্ৰেণ্ডো হৈ থাকিব বিচাৰিছা দেট ইজ ৰিয়েলি ষ্ট্ৰেঞ্জ মানে যিজন ল'ৰাই ছোৱালীক সন্মানেই নকৰে তেনেকুৱা এজন ল'ৰাৰ লগত তুমি ফ্ৰেণ্ড হ'ব বিচাৰিছা আচৰিত কথা ৱেল ইট ইজ ইয়ৰ চইচ বাট ডেফিনেটলি এইটো কথা ক'ব বিচাৰিম যে ডু নট বি ছ' উইক আৰু তুমি এজনী ছোৱালী হৈ পেলাই বহুকেইজনী ছোৱালীক ৰিপ্ৰেজেণ্ট কৰি আছা চ' ইমান উইক নহ'বা য'ত ল'ৰাই এইটো ভাবিব পাৰে যে তাইতো মোক কেতিয়াও পাহৰিবই নোৱাৰে মইহে তাইক এৰিছোঁ এই বস্তুটো কেতিয়াও আনিবলৈ নিদিবা একেই কথা ল'ৰাৰ ক্ষেত্ৰতো যে সিটো মোক কেতিয়াও পাহৰিব নোৱাৰে মইহে তাক এৰিছোঁ এই বস্তুটো খুব বেয়া যদি ধৰিবলৈ মনে নাই তেতিয়াহ'লে কেতিয়াও কাকো ওচৰত নেমাতিবই যিটো ইংলিছত কয় ইফ ইউ ডোণ্ট ৱান্ট টু কেটচ দেট পাৰ্চন don't make that person fall for you and that is why it is said you fall in love so if you cannot catch them do not make them fall in love with you so I wish you all the best Pompey and I hope tumi olop hole realize koriba je this is not the end this is something that you need to learn and respect yourself so yeah Silaji love story and another love story hoide akolok pam until then to fall in love it's a great feeling you will get to learn a lot and always remember I love you 93.5 Red FM bajate raho